নমস্কাৰ ষ্টুডেণ্টছ, আজি আমি আলোচনা কৰিম ত্ৰিভুজ পাঠটোৰ অনুশীলনী 6.3 যিটো 13 নম্বৰ কুৱেশ্যন আছে। ইয়াত তোমালোকৰ স্ক্ৰীণত হয়তো আহিছে কুৱেশ্যনটো, তোমালোকে ভালকৈ চাই লোৱা কুৱেশ্যনটো। ইয়াত লিখা আছে ABC ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু আৰু এংগল ADC সমান এংগল BAC দেখুওৱা যে CA স্কোৱাৰ ইকুৱেল CB ইনটু CD। এই বস্তুটো আমি দেখুৱাব লাগে। ইয়াত তোমালোকৰ ফিগাৰটো দিয়া নাই কিতাপত, চ' ইয়াত ফিগাৰটো হ'ব এনেকুৱা ধৰণৰ। গতিকে ফাৰ্ষ্ট হ'ব এটা ABC ত্ৰিভুজ, প্ৰথমতে এনেকৈ এটা ABC ত্ৰিভুজ হ'ব BC। ইয়াত তোমাৰ BC বাহুৰ ওপৰত D এটা বিন্দু দিয়া আছে এনেকৈ BCৰ ওপৰত, আৰু এনেকৈ দিয়া আছে যাতে কি হয়, যদি আমি AD এনেকৈ কানেক্ট কৰি দিওঁ তেন্তে আমি কি পাম, এংগল ADC কোনটো, এইটো যদি আমি দি দিওঁ এংগল ADC অৰ্থাৎ এই কোণটো সমান এংগল BAC কোনটো হ'ব, এই ওপৰৰ যিটো আমাৰ কোণটো BAC, এই কোণটো হয়নে, এইটো হ'ব তোমাৰ এংগল BAC। এতিয়া আমাৰ ইয়াতে এংগল ADC আৰু এংগল BAC সমান বুলি কৈছে, গতিকে আমি এতিয়া দেখুৱাব লাগে যে CA স্কোৱাৰ ইকুৱেল CB ইনটু CD। চ' তোমালোকে যিখিনি দিয়া আছে লিখিবা আৰু এনেকৈ যে দিয়া আছে ABC ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু আৰু এংগল ADC সমান এংগল BAC, গতিকে দেখুৱাব লাগে যে CA স্কোৱাৰ ইকুৱেল CB ইনটু CD। এনেকৈ লিখি ল'বা। লিখাৰ পিছত আহিব প্ৰমাণ। এতিয়া ইয়াত তোমালোকে এটা কথা মন কৰিবা, ইয়াত তোমাৰ ত্ৰিভুজ দুটা আছে, এটা হৈছে ট্ৰাইংগল ABC আৰু এটা হৈছে ট্ৰাইংগল DAC। গতিকে ইয়াত যিহেতুকে আমাক কোৱা আছিলে প্ৰশ্ন যে A কোণটো আৰু D কোণটো সমান, মানে এংগল BAC ইকুৱেল এংগল ADC হয়নে, এংগল BAC ইকুৱেল এংগল ADC অৰ্থাৎ A কোণটো আৰু D কোণটো সমান। সেইকাৰণে যিহেতুকে আমি এক্সট্ৰাকৈ আঁকিম এতিয়া, গতিকে এক্সট্ৰাকৈ আঁকিলে যেনেকৈ তোমাৰ ট্ৰাইংগল ABCৰ A কোণটো হৈছে ওপৰত, ঠিক তেনেকৈ যিটো ট্ৰাইংগল হ'ব DAC হ'ব, তাতো D কোণটো হ'ব ওপৰত। তেন্তে এনেকুৱা হ'ব, ডিটো হ'ব ওপৰত, DAC এই বস্তুটো হ'ব। অৰ্থাৎ আমি এই ত্ৰিভুজ দুটা আমি এক্সট্ৰাকৈ বাহিৰত আঁকি ল'লোঁ, জাষ্ট তোমালোকক মই বুজাবৰ কাৰণে আঁকিছোঁ। এনে পৰীক্ষাত তোমালোকে সেইটো নাআঁকিলেও হ'ব। এতিয়া ইয়াতে যিহেতু আমাক দিয়া আছিলে অলৰেডি যে এই এংগল BACটো কাৰ সমান, এংগল ADC সমান, আমাৰ প্ৰশ্ন দিয়া আছে হয়নে এই বস্তুটো, এংগল BAC সমান এংগল ADC। আৰু যিহেতুকে ইয়াতে কি হ'ল, আৰু এটা বস্তু পালোঁ আমি ইয়াতে, সেইটো হ'ল কি, ই তোমাৰ যিটো C কোণ আছে, এই C কোণটো তোমাৰ এই DAC ত্ৰিভুজতো আছে হয়নে, DAC ত্ৰিভুজতো আছে, লগতে আকৌ গোটেই আমাৰ যিটো ABC ত্ৰিভুজ, গোটেই যিটো আমাৰ ABC ত্ৰিভুজ, তাতো তোমাৰ এই C কোণটো সোমাই আছে। অৰ্থাৎ আমি এটা কথাই গম পালোঁ যে C হৈছে একেটাই কোণ, অৰ্থাৎ ইয়াতো আমি গম পালোঁ। এতিয়া এইটো চোৱা, ইয়াতো Cটো আছে, এইফালে সোঁহাতে আছে, আৰু ইফালে ইয়াতো Cটো আছে সোঁহাতে, অৰ্থাৎ এংগল C সমান এংগল C হ'ব। ঠিক আছেনে? গতিকে আমি এতিয়া ত্ৰিভুজ BAC আৰু ত্ৰিভুজ ADCৰ পৰা বা ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DACৰ পৰা আমি কি পালোঁ, আমি এই এযোৰ অনুৰূপ কোণ সমান আৰু ইফালে আন এযোৰ অনুৰূপ কোণ সমান, অৰ্থাৎ দুযোৰ অনুৰূপ কোণ সমান পালোঁ। যেতিয়া ত্ৰিভুজ দুটাৰ দুযোৰ অনুৰূপ কোণ সমান হয়, তেন্তে বাকীযোৰ অৰ্থাৎ বাকী যিযোৰ কোণ ৰৈ গৈছে সেইকেইটাও কি হ'ব, সমান হ'ব, অৰ্থাৎ গোটেই ত্ৰিভুজ দুটা কি হ'ব, সদৃশ হ'ব। গতিকে ইয়াৰ দ্বাৰা আমি এইটোৱে প্ৰমাণ পাম যে এই ত্ৰিভুজ দুটা হৈছে সদৃশ ত্ৰিভুজ। গতিকে এতিয়া লিখা তোমালোকে যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DACৰ পৰা পাওঁ, লিখিবা ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DACৰ পৰা পাওঁ আমি কি পাম, আমি পাইছোঁ কি এংগল BAC সমান এংগল ADC, এইটো আমাক যিহেতু দিয়া আছিলে হয়নে, এংগল ADC। আৰু কি পাম, আমি অলৰেডি ক'লোৱে যে ইয়াতে এই C কোণকেইটা সমান হয়, একেই কোণ হয় যিহেতুকে, গতিকে এংগল C সমান এংগল C ডাইৰেক্ট লিখি দিলে হ'ব, এইটো এংগল C সমান এংগল C। গতিকে ইয়াতে আমি কি পালোঁ, এতেকে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ DAC এই বস্তুটো পালোঁ। আৰু এইটো হ'ল কি আমাৰ ইয়াৰ স্বীকাৰ্যটো কি হ'ব, ইয়াৰ স্বীকাৰ্যটো হ'ব AA স্বীকাৰ্য, মানে A মানে হৈছে এংগল বা অসমীয়াতে হ'ব কোন স্বীকাৰ্য মতে কি হ'ল, এই ত্ৰিভুজ দুটা আমাৰ সদৃশ হ'ল। আমি পালোঁ যে এই ত্ৰিভুজটো কি হয়, সদৃশ হয়। গতিকে ইয়াৰ পৰা আমি কি পাম, সদৃশ হ'লে কি হ'ব, সিহঁতৰ অনুৰূপ যিবিলাক বাহু আছে সেইবিলাকৰ অনুপাত কি হ'ব, সমান হ'ব। গতিকে ইয়াতে আমি কি পাম, ইয়াতে পাওঁ আমি এই তোমাৰ যিটো AB বাহু আছে, AB বাহুটো কাৰ অনুৰূপ হ'ব, এইটো তোমাৰ DA অনুৰূপ হ'ব। এই যিটো AC বাহু আছে, AC বাহু হ'ব তোমাৰ DC অনুৰূপ, আকৌ BC বাহু হ'ব তোমাৰ AC অনুৰূপ। গতিকে আমি এতিয়া কি ল'ম,
আমি ইয়াতে এই এ বি বাহু আৰু আমি ডি এ বাহু আমি নলওঁ, আমি ল'ম বাকী বাহু দুটা, অৰ্থাৎ এ চি হয়নে, কি হ'ব তোমাৰ এ চি বাই কি হ'ব ডি চি, সেই বস্তুটো এতেকে এ চি বাই ডি চি সমান কি হ'ব, আনটো বাহু আনযোৰ বাহু হৈছে বি চি বাই এ চি, ইয়াত লিখিম বি চি বাই এ চি। গতিকে আমি কি পালোঁ ফাইনেলি, ইয়াতে বজ্ৰ পূৰণ হ'ব, এতিয়া এনেকৈ পূৰণ হ'ব হয়নে, মই দেখাই দিছোঁ কাটি পেলাই, তোমালোকে এইটো তাত নিদিবা আকৌ, এইটো কি হ'ব, গতিকে এ চি পূৰণ হ'লে হ'ব এ চি স্কোৱাৰ ইকুৱেল ইফালে ডি চিয়ে বি চিয়ে পূৰণ হ'ব, মানে ডি চি ইনটু বি চি। আমাৰ যদি কৈছিল দেখুৱাবৰ কাৰণে যে চি এ স্কোৱাৰ, অৰ্থাৎ ইয়াত চি এ বুলি কৈছে, একেটাই কথা, এ চি এ একেটাই, চ' আমি লিখিলোঁ এনেকৈ এ চিক লিখিলোঁ চি এ স্কোৱাৰ, ইফালে তোমাৰ এইটো ইনটু মানে পূৰণ চিনটো দিয়া নাই আৰু প্ৰশ্নত, এইটো মানে তল হিচাপে দিয়া আছে, কিন্তু এইটো পূৰণে হয়, চ' ইয়াত লিখিছে চি বি, একেটাই কথা আৰু বি চি বি একেটাই, এইটো চি বি ইনটু চি ডি বা ডি চি একেটাই হয়নে, সেইটোৱে কথা। গতিকে এইটো আছিলে সমাধান। যদি কিবা তোমালোকে বুজি পোৱা নাই কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা, ঠিকে আছে। চোৱাৰ কাৰণে বহুত ধন্যবাদ, নমস্কাৰ।